নমস্কাৰ। যোৱাকালি আমাৰ অতি মৰমৰ জুবিনদাৰ জন্মদিন পাৰ হৈ গ'ল। যেতিয়া জুবিনদা জীয়াই আছিলে আমি অনুৰাগীসকলে তেখেতৰ ভিডিঅ'জ চাইছিলোঁ, বাৰ্থডে চেলিব্ৰেশ্যন কৰা ভিডিঅ'জবোৰ চাইছিলোঁ আৰু তাতে আমি হেপী বাৰ্থডে জুবিনদা এনেকৈ উইচ কৰোঁ, লাভ ইউ জুবিনদা এনেকৈ উইচ কৰিছিলোঁ। আৰু এতিয়া যেতিয়া তেখেত নাই, এবুকু দুখৰ বোজা লৈ আমি তেখেতক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আৰু এতিয়াৰ সময়ত আমি তেখেতক উইচ কৰোঁ যে য'তেই আছে তেখেত ভালে কুশলে থাকক। তেখেতো নিজে ভগৱান, কি ক'ম আৰু আমি যি কথা ক'লে চব সঁচা হ'ল, আমি সকলোৱে দেখি আছোঁ, হৈ আছে তেখেত ভগৱান। কিন্তু এটা কথাই মনত বহুত বেছি দুখ দি আছে, শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ আপোনালোকৰ লগত। সেই কথাষাৰ মোৰ ভণ্টিয়েও মোক ক'লে আৰু মই নিজেও ফিল কৰিছোঁ, পাইছোঁ বস্তুটো কি হৈছে ন। আজিকালি হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি দি আছোঁ, 5 মিলিয়নছ পাৰ হৈ গ'ল, বাঢ়ি গৈ আছে বাৰু, ঠিক আছে। কিন্তু যে কিছুমান ভিডিঅ'জ, যেনেকৈ আমি ভিডিঅ'জবিলাক দেখিলে হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখোঁ, ঠিক আছে, সেইবিলাক কমি গৈ আছে। সেইখিনি কিয় কমি গৈ আছে, মানুহবিলাক কিয় ইমান লাহে লাহে সলনি হৈ গৈ আছে, মনতে আমাৰ সেইটো ভাব আহিছিলে। আমি দুখী হৈ যাওঁ জানেনে, আমাৰ মনত খুব দুখ লাগে। আমি অনুৰাগীসকলে খুব আঘাত পাওঁ মনত এইবিলাক দেখিলে, যে কিয় কমি গৈ আছে, জাষ্টিছ এতিয়ালৈকে পোৱা নাই, আমাক ন্যায় লাগে। কিন্তু এতিয়া গম পাইছোঁ যে কি হৈছে ন, এতিয়া ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক, কি হয় তাতে আপোনাৰ আপুনি যদি ছবাৰ হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে, তাৰপাছত কি কৰে 24 আৱাৰ্ছৰ কাৰণে, 24 ঘণ্টাৰ কাৰণে আপোনাক ব্লক কৰি দিয়া হয়। আপুনি আকৌ হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব নোৱাৰে আপুনি। সেইটো কি? আৰু তাৰপাছত কি হয়, তাৰপাছতো যদি আপুনি চেষ্টা কৰি থাকে হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিবলৈ কাৰণে, টাইপ কৰি থাকিবলৈ কাৰণে, লাগিলে আপোনাৰ সেই মেছেজটো ৰখাই দিছে তেওঁলোকে, কাৰণ আপুনি 24 ঘণ্টাৰ ভিতৰত ছবাৰহে দিব পাৰিছে। তথাপি যদি আপুনি চেষ্টা কৰি আছে, কি কৰে তেওঁলোকে স্পেমত দি দিয়ে আপোনাক। সেইবোৰ কি হৈছে? সেইবোৰ কিহৰ কাৰণে কৰিছে? সেইবোৰ নিজ কাম কৰিব নালাগে। কি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাটো পাপ নেকি? আমি কি কাৰোবাৰ বেলেগৰ ভাগৰ সম্পত্তি কাঢ়ি আনিবলৈ বিচাৰিছোঁ নেকি হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি? আমিতো বিচৰা নাই একো, আমাক ন্যায় লাগে। কিহৰ কাৰণে লিখি আছোঁ আমি হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ? আমাক ন্যায় লাগে জুবিনদাৰ কাৰণে, ঠিক আছে। গম পাইছোঁ এটা দিন বান্ধি দিছে, ডিচেম্বৰত আমি ন্যায় পাম বুলি আমি আশা কৰিছোঁ দেই, যে আমি ন্যায় পাম বুলি। কিন্তু এইবোৰ কাম কিয় কৰিছে, ইমান তল পৰা কাম, এইবোৰ নিজ কামবোৰ কিহৰ কাৰণে কৰিছে? আমি অনুৰাগী হয়, আমি নিজৰ জুবিনদাৰ কাৰণে লিখিব নোৱাৰোঁ নেকি? আমি বিচাৰোঁ যে হেশ্বটেগ যেতিয়া মানুহে মাৰিব, হেশ্বটেগ জাষ্টিছ মাৰাৰ লগে লগে জুবিনদাৰ নামটো হওক, চবেই গম পাব লাগে, বিশ্বজুৰি গম পাব লাগে যে জুবিন গাৰ্গৰ কাৰণে আমি সকলোৱে কিমান যুঁজিছোঁ জাষ্টিছ দিবলৈ কাৰণে, ঠিক আছে। গোটেই বিশ্বই জানিব লাগে, চিৰ জীৱনলৈ এই বস্তু থাকি যাব লাগে। জুবিনদা আমাৰ কাৰণে কি হয় সেইটো বস্তু সকলোৱে জানে আৰু জানিবও লাগে। এতিয়া সকলোৱে জানি আছে, অহা প্ৰজন্মইও জানিব লাগে। চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এইবোৰ কাম নকৰিব। আমি যি বিচাৰিছোঁ আমাৰ জুবিনদাৰ কাৰণে, আমাক কৰিবলৈ দিয়ক। আমি ভাগৰি পৰা নাই, আমি ভাগৰি নপৰোঁ। জুবিনদা আছিলে, আছে, চিৰ জীৱন থাকিব, আমাৰ হৃদয়ত থাকিব, আমি জীয়াই ৰাখিম। আপোনালোকে এতিয়া আমাক হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ মানা কৰিলেও আমাৰ মনৰ পৰা কোনো আঁতৰাই নিব নোৱাৰে। এইষাৰ কথা অকল মোৰ নহয়, লাখ লাখ মানুহৰ, যিমান অনুৰাগী আছে তেখেতৰ, আমাৰ অসমত আছে, অসমৰ বাহিৰত আছে, য'তেই আছে, সকলোৱে ক'ব আমাৰ হৃদয়ত জুবিন গাৰ্গ আছে, আমাৰ তেজে তেজে জুবিন গাৰ্গ আছে। এইবিলাক কৰি আমাক ৰখাব নোৱাৰে। ধন্যবাদ।